নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলো বহুত বেছি ভালে আছা। আজি কেইবাদিনৰ মূৰত আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাই গৈছোঁ। মই বিতুপনে সকলোকে স্বাগতম জনাইছোঁ বিন্দাছ বিতুপনৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এতিয়া বিন্দাছ বিতুপন। তো আজি আমি আহি গ'লোঁ, মানে মই যিহেতু এজন NCC কেডেট, NCC যিসকলে বুজি নাপায় সকলক কৈছোঁ নেশ্যনেল কেডেট ক্ৰপছ। চ' মই আজি আছোঁ, আমাৰ ইউনিট হৈছে 9 আছাম PNNCC। তাৰে আজি কেম্পত আহিছোঁ, TSC কেম্পত, স্থল সৈনিক কেম্প। তো আজি আমি যোৰহাট গড়মূৰত থকা কেম্পাছত আছোঁ আৰু কেম্পাছটো তোমালোকক দেখুৱাম আৰু কি কৰিছোঁ দেখাম। আৰু আজি অহা 3-4 দিন হৈ গ'ল, ভিডিঅ' চিডিঅ' বনাব পৰা নাই, অলপ প্ৰব্লেম হৈ আছে আৰু পূৰা ডিউটি পূৰা চলি আছে যিহেতু NCC কেডেট। সেইটো কাৰণে ভিডিঅ' চিডিঅ' দিয়া নাই আৰু তোমালোকৰ কাৰণে এটা ভিডিঅ' বনাই পেলাই দেখাই দিওঁ বুলি কেম্পাছটো অলপ বনাইছোঁ আৰু কেতিয়া চাবলৈ পোৱা চাবা। তো চাই থকা ভিডিঅ'টো। এতিয়া আবেলি টাইমত আৰু অকণমান ফ্ৰী ড্ৰেছত আছোঁ। এইফালে আমাৰ কৰি আছে আমাৰ কলেজৰ ফালৰ পৰা বিহু প্ৰেক্টিছ কৰি আছে কালচাৰ প্ৰগ্ৰেমৰ কাৰণে। তো চাই থকা অলপ কেম্পাছটো দেখাই দিছোঁ তোমালোকক চাৰিওফালে। এয়া আই মে बहुत तेज हो रहा है। The next day. আৰু এইকেইদিন আছোঁ কেম্পত যিহেতুকে, আৰু এনেদৰে আমাৰ ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে দিনটো আৰম্ভ হয়। আৰু দিনটো আৰম্ভ হয় আমাৰ ৰাতিপুৱা দৌৰাৰ পৰা। মৰ্ণিং টাইম। A few moments later. আৰু এয়া হৈছে ইভিনিং টাইমৰ কিছু মুহূৰ্ত অ'পেন ডিল গ্ৰাউণ্ডত ডিল কৰাই থকাৰ সময়ত। ভাবিলোঁ তোমালোককো দেখাই দিওঁ কেনেকৈনো কি কৰাইছে, যিহেতুকে ভিডিঅ'টো বনাই আছোঁ সকলো দেখুৱাবলৈ। কিমান আৰু একেটা ঠাইৰ পৰাই দেখাই থাকিম, অকণমান কাষলৈ আহি তোমালোকক দেখাই দিওঁ বুলি ভিডিঅ' এটা শ্বুট কৰি থৈছোঁ। তো চাই থাকা। আমাৰ গোটেই কেম্পটো দেখাই দিছোঁ, এই পূৰা চলি আছে। এয়া আমি ইয়াতে আছোঁ, এইটো বইজ হোষ্টেল। এইটো অবষ্টিকেলৰ পূৰা অবষ্টিকেলৰ প্ৰেক্টিছ। ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী NCC সঁচাকৈ এটা শলাগ ল'বলগীয়া ৰাষ্ট্ৰীয় অনুষ্ঠান। এয়া হৈছে NCCৰ পাৱাৰ। ভিউটো দেখাই দিছোঁ তোমালোকক, বহুত ধুনীয়া ভিউ এটা পৰি আছে ইভিনিং টাইমত। আৰু গোটেই কেম্পাছটো দেখাই দিছোঁ অকণমান চোৱা। পুৱাৰ পৰা আৰম্ভ কৰি ৰাতি শেষ হোৱালৈকে এনেদৰেই চলি থাকে আমাৰ NCC কেম্প। আৰু এনেকৈয়ে নিজৰ ৰুমত ৰাতিটো ফূৰ্তি ফাৰ্তাৰে পাৰ কৰোঁ। वाह क्या सीन है। Later. Guys, यहाँ पर मैं हूँ গাৰ্লছ কেডেট আৰু বইজ কেডেটসকলক অকণমান কিবা কিবি শিকাই আছিলে, তো ভিডিঅ'টো কৰি থ'লোঁ। 2 hours later. আজিও সেই ইভিনিং টাইমত ইয়াতে শিকাই আছে TSC কেম্পৰ টেণ্ট ফিচিঙৰ টেণ্ট বনোৱা, আৰু এনেকৈ কেডেটসকল লাগি আছে। ট্ৰেণ্ড ফিচিং যিটো কৰিবলৈ বহুত স্পীড মানুহ লাগে, আৰু বহু দেৰি অন্তত অশেষ কষ্টৰ ফলত তেওঁলোকে অতি কম সময়তে ট্ৰেণ্ডটো সাজি উলিয়ালে আৰু ফাইনেলি কমপ্লিট হৈ উঠিল ট্ৰেণ্ডটো। সকলো ফালেই কেৱল ব্যস্ততা, আৰু এইফালে
ফায়াৰিং গ্ৰাউণ্ডত ফায়াৰিং শিকাই আছে কেডেটসকলক আৰু আনফালে এইসকল কেডেট আহিছে আকৌ ফায়াৰিং কৰিবলৈ আৰু এতিয়া আমি গৈ আছোঁ মৰিয়নিৰ আৰ্মি কেম্প এটা প্ৰেক্টিকেলৰ কাৰণে তো ভিডিঅ'টো চাই থাকা আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে অলপ হ'লেও তেনেহ'লে কমেণ্ট এটা কৰি দিবা গোটেইখিনি কেডেট আৰ্মি গাড়ীত একেলগে নিজকে কিবা ফৌজি ফিল হৈ গৈছে দেই আৰ্মি গাড়ীত কিয় বাদ হেই সপোন যিটোৰ পিছত সকলোবোৰ দৌৰি থাকে এদিন সফল হ'ম তাৰ এই কামনাত আৰু এনেদৰে আমিও দৌৰি ফুৰিছোঁ একোজন NCC কেডেট হিচাপে আৰু এতিয়া আমি ফাইনেলি আহি পাই গ'লোহি প্ৰেক্টিকেল য'ত হ'ব সেই জেগাডোখৰত মৰিয়নি আৰ্মি কেম্পৰ ওচৰত আৰু এয়া হৈছে আমাৰ 33 আছামৰ CO ছাৰৰ গাড়ী অকণমান ভিউটো দেখাই দিওঁ বুলি তোমালোকক এয়া সকলোবোৰ শেষ হোৱাৰ পাছত আমি আৰ্মি কেম্পটোৰ পৰা ঘূৰি আহিলোঁ আকৌ NCC একাডেমীলৈ উভতনি যাত্ৰাত আমি আহি আছোঁ আৰু আমাৰ লগত একেলগে আহি থকা এই ছাৰজন বহুত ফ্ৰী হয় বহুত সহজ সৰল কেনেকুৱা লাগিছে একদম আল্টিমেট আমি এতিয়া একাডেমি ঘূৰি আছো আমি গৈছিলোঁ টেষ্ট দিবলৈ কাৰণে মেপ ৰিডিং আৰু জাস্টিছ টেন্সৰ এতিয়া আমি টেষ্ট দি মেলি অলৰেডি এতিয়া যোৰহাট NCC একাডেমিলৈ ঘূৰি আছো আমি প্ৰফেন্স পাইছোঁ এক্সপিৰিয়েঞ্চ হৈছে বহুত ভাল লাগিছে থেংক ইউ আৰু আমাৰ জীৱনৰ এই মুহূৰ্তবোৰ কেতিয়াও পাহৰিব নোৱাৰোঁ কিছুমান খন্তেকীয়া হ'লেও বহুত সুন্দৰ মুহূৰ্ত বুলি ক'ব লাগিব আৰু সেইকাৰণে ভিডিঅ'টো বনাই থৈ দিছোঁ A few moments later. তোমালোকক এতিয়া মই ধুনীয়া ভিউ এটা দেখাই দিছোঁ হা NCC কেম্পাছত এই বহুত হি বঢ়িয়া ভিউ চানচিট বৰাই এইফালে এতিয়া আছোঁ যোৰহাট NCC একাডেমীৰ ফায়াৰিঙৰ জেগাত এইটো ইয়াতে ফায়াৰিং কৰা হয় দেখাই দিয়া অলপ ফায়াৰিং ইয়াতে কৰা হয় এইটো বস্তা ইয়াতে মেলি ফায়াৰিং কৰা হয় আজি আমিও কৰিলোঁ बहुत ही बढ़िया লাগিলে এইটো ফায়াৰিঙৰ টাৰ্গেট হয় दीवार में टारगेट लगता है অলপ ভিউটো দেখাই দিয়া এইটো বঢ়িয়া ভিউ এটা আহি আছে नजारा ही कुछ अलग है এইখন হৈছে ডিল গ্ৰাউণ্ড অপেন ডিল গ্ৰাউণ্ড দেখা দিছোঁ এইটো NCC একাডেমীৰ ডিল গ্ৰাউণ্ড ইয়াতে ডিল চিলবিলাক কৰা হয় আৰু কেম্প চেম্পবিলাক আহিলে এতিয়া বৰ্তমান দুটা কেম্প হৈ আছে TSC থলচেনি কেম্প এণ্ড CADC বহুত কেডেট আছে ইয়াতে আজিলৈ ভিডিঅ'টো ইমানেই আছিল আৰু যিমান পাৰা সিমান সকলোৱে বহুত বেছি শ্বেয়াৰ কৰি দিবা তো বাই বাই